এই দোস্ত স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। চ' আপোনালোকে সকলে কেনে আছে? আশা কৰোঁ ভালে আছে। চ' আজিৰ ভিডিঅ'টো মানে বহুত বেছি মজা হ'ব আৰু ভাল লাগিব। আৰু তো সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক। সেই দোস্ত আপোনালোকে হয়তো থাম্বনেইলটো চাই গম পাইছে যে আজি আপোনালোকক ক'ত লৈ গৈ আছোঁ। একচুৱেলি আজি মানে কি এই ব্লগছটো বহুত ভাল লাগিব চাই, আৰু মোৰ চেনেলত ফাৰ্ষ্ট টাইমৰ বাবে এনেকুৱা ব্লগছ বনাবলৈ গৈ আছোঁ মই। চ' আৰু এইটো চাওক, আমাৰ অসমৰ আমাৰ গাঁৱৰ নেচাৰ পৰিৱেশটো চাওক কিমান ধুনীয়া। আৰু আজি ক'ত গৈ আছে মানে আপোনালোকক লৈ ক'ত গৈ আছোঁ সেইটো কৈ আছোঁ শুনক। আজি মানে কি মোৰ গাঁৱতে 4 কিলোমিটাৰ হ'ব আঁতৰত এখন ডাঙৰ নদী আছে। চ' সেই নদীত মানে প্ৰথমবাৰৰ বাবে ফাৰ্ষ্ট টাইমৰ বাবে মানে ডাঙৰকৈ এটা নাও খেল পাতি দিয়ে। চ' নাও খেলটো ষ্টাৰ্ট হ'ব 2টাৰ পৰা সম্পূৰ্ণ ষ্টাৰ্ট হ'ব। চ' মই 1:30টাত গৈ আছোঁ, তথাপিও মানে বহুত মানুহ গৈ আছে। মানে যিহেতু আধা ঘণ্টা সময় আছে, মানে বহুত মানুহ হ'ব। আৰু পুৰস্কাৰটো মানে বহুত ডাঙৰ পুৰস্কাৰ হয়। প্ৰথম পুৰস্কাৰটো হৈছে 45,000 টকা আৰু দ্বিতীয় পুৰস্কাৰ হৈছে 25,000 টকা। আৰু মানে খেলটো মানে ফাৰ্ষ্ট টাইমৰ বাবে হৈছেতো, মোৰ ইফালে কেতিয়াও এনেকুৱা খেল নহয়। আৰু খেলটো মানে প্ৰাইজটো ডাঙৰ, সেয়া মানে বহুত মানুহ হৈছে। ৰাস্তাৰ পৰিৱেশটো চাওক না, মানে বাইক লৈ যাব পৰা নাযায়, ইমান মানে জাম হৈ আছে। আৰু মানুহতো আহি আছে। হে দোস্ত, এয়া চাওক তলৰ পৰিৱেশ। মই আহি কিনে চাওঁ ইমান মানুহ হৈছে অলৰেডি। ইমান আগত আহিলোঁ, নোখোৱাকৈ আহিলোঁ। যে ভাটিবেলা কিবা এটা মানে খাম বুলি ভাবছিলোঁ, কিন্তু নোখোৱাকৈ আহিলোঁ। তথাপি চাওক মানে মোৰ থিয় হ'ব পৰা ঠাই নাই, কেনেকৈ চাম? ওপৰত দি দাঙি চাব লাগে। চাওক নাই তলত মানে নাও সকলো ৰেডি হৈ আছে। আৰু বহুত মানে আৰু মানে নদীৰ সেই পাৰখন চাওক না, সিপাৰত বেছি মানুহ নহয়, কিন্তু আমাৰ ইপাৰত মানে বহুত বেছি মানুহ হৈছে। কাৰণ সিপাৰত নদীৰ সিপাৰৰ মানুহখিনি আছে, বাকী একো নাই। আৰু মোৰ সিফালে মই যিটো পাৰত আছোঁ, এইটো পাৰত মানে বহুত দূৰৰ পৰা মানুহ আহিছে। আৰু এয়া চাওক মানে যিসকল নাও মানে খেলত মানে অংশগ্ৰহণ কৰিব, সিহঁতে এই যে গৈ আছে চাওক। হে দোস্ত, আমি ডাইৰেক্ট পানীত নামি লৈছোঁ, মানে নদীত নামি লৈছোঁ একেবাৰে। মানে ওপৰৰ পৰা সেনেকুৱা ধুনীয়াকৈ ভিডিঅ' কৰিব পৰা নাযায়, সেয়ে মানে নামিলোঁ। আৰু চাওক সেই নাওবোৰ মানে গৈ আছে, আৰু খেল ষ্টাৰ্ট হ'বই আৰু। যিহেতু মানে টাইম দিছিল 2টাৰ পৰা, 2টা বাজিলেই আৰু চাওক মানুহ কিমান, বহুত মানুহ হৈছে। 2 লাখৰ ওপৰত মানুহ হ'ব। মানে আমাৰ অঞ্চল বাদ দিয়ে বহুত দূৰৰ পৰা মানুহ আহিছে। সেই বাইক সকলো মানে কাৰ আৰু টোটো সকলো ভাড়া কৰি লৈ আহিছে মানুহ। চাওক এইবোৰ নাওবোৰ গৈ আছে, আৰু নাওবোৰ মানে এনেকুৱা নাও বহুত দীঘল, বহুত ডাঙৰ নাওবোৰ। এয়া চাওক না নাও। সেই গাড়ী চাওক না, খেল ষ্টাৰ্টেই হোৱা নাই, সিহঁতৰ ফূৰ্তিটো চাওক না, কেনেকৈ বাইচ মাৰি আছে বাপ্পাই। ভাল লাগছে দেই, বহুত ভাল লাগে। আৰু চাওক না নাওটো বহুত দীঘল আৰু বহুত ডাঙৰ হয় না, মানুহো বহুতখিনি, বহুত মানুহ লাগছে। হে দোস্ত চাওক, ফাইনেলি খেল ষ্টাৰ্ট হৈ গ'ল। চাওক সিফালৰ পৰা 2টা নাও একেলগে আহিছে। এতিয়া কোনোবাই আগত যায়, কোনোবাই জিকে। এয়া চাই থাকক আপোনালোকে। এয়া চাওক একেলগে আছে, এতিয়ালৈকে একেলগে আছে, কিন্তু কোনোবা আগত যায়, এইটোৱে আগত যাব। চাওক এইটোৱে আগত যাব। আৰু সেই দোস্ত ফাইনেলি মানে যিটো নাও অলপ পিছত আছিলে, কিন্তু সিটোৱে জিকিলে লাষ্টত গৈ কিনে। চাওক সেইটোৱে জিকিব, চাই থাকক।
বহুত ভাল লাগে আৰু যিহেতু পানীত নামি লৈছে এনে গৰম চৰম একো নাই ভাল লাগি আছে চাই থাকোঁ সেই দুষ্ট চাওক দুটা নাও আহি আছে চ' মানে ইয়াৰ আগত কি হ'ল যিটো নাও মানে পিছত আছিলে সেয়া জিকিলে লাষ্টত গৈ কিনে কিন্তু এতিয়া এটা নাও বহুতখিনি আগত আছে আৰু এটা বহুত পিছত আছে কিবা হয় চাই থাকক না আপোনালোকে চাওক এইটো নাও মানে বহুত আগত আহি পৰিলে আৰু মানে আৰু এটা নাও মানে চাওক সেই আহি আছে বহুতখিনি পিছত কিন্তু এতিয়াবা চাগে এইটো নিজিকে মানে এইটো বহুত আগত গুচি গ'ল এৰা মাৰিলে এইটো এৰা মাৰিলে পিছতো এৰা মাৰিলে আৰু সেইটো গৈ কিনে সেই নিচানাটো পালে জিকাৰ নিচানাটো চাওক এটা দেখা যায় তাতে জিকলা আগতে জিকলা আৰু এতিয়া এৰা মাৰিলে চাওক আৰু এয়া চাই আছে আপোনালোকে এই নাওটো মানে বহুত ভাল ফাইনেল ৰাউণ্ডত জিকাৰ সম্ভাৱনা আছে মানে বহুত স্পীড নাওটো হয় নাওটো বনানো মানে চবে কৈ আছে নাওটো বোলো বঢ়িয়াকে বনাইছে চাওক বাড়ার ব্যক্তি আছে में राइला उससे
পাইছে বহানি খালি করে দেব পাইছে বহানি করে দেব भाई साहब ना तो सुनाई दे जीवानी मारे के रे कार बारी मारे ये निकल के ना मारो ठेला को पुन्ना नगर बोललो पुन्ना नगर बोललो এটা রাতে পুরো গরম লাগে এটা ওই কাটো কাটো লাগে ওই চাচা কাম সরেন দেন না তো एउटा सरन दिन्छ एउटा दिन्छ Đây là cái spring của tôi là
মাছেরই করে টাকা করবে